ঢেকীয়া শাক তুলিবলৈ যাওঁ আহক, ই বৰ উপকাৰী। বিকে ভাই বিকেডি চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আহক ঢেকীয়া শাক তুলিবলৈ যাওঁ। গাড়ীখন লৈ মই অলপ দূৰলৈ ঢেকীয়া শাক তুলিবলৈ যাম। এয়া চাওক আপোনালোকে, এই আগৰ ফালে মাছ বেপাৰী আহি আছে। মাছৰ পোনা লাগিব। মই গৈ আছোঁ অলপ দূৰত ঢেকীয়া শাক তুলিবলৈ যাম। মই ঢেকীয়া বাগানলৈ আহি আছোঁ। দূৰত দেখিছেনে, তাত ঢেকীয়া শাক তুলিবলৈ যাম। আহি আছে, এয়া পালোঁ। এইখনে বাগান ঢেকীয়া শাকৰ। ইয়াত ঢেকীয়া শাক তুলিম, আহকচোন চাওক। ঢেকীয়া শাকৰ বহুত উপকাৰী। এয়া দেখিছে আপোনালোকে, এয়া মই সোমাই গৈ আছোঁ। নিৰামিষ ভোজীসকলৰ বাবে ঢেকীয়া শাক বৰ উপকাৰী। ইয়াত কুলি চৰাই মাতি আছে, বৰ সুন্দৰ। বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপেও ঢেকীয়া শাকৰ গুণ আছে। বিশেষকৈ জণ্ডিছ, ফেটি লিভাৰ, ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম। এয়া দেখিছেনে আপোনালোকে, এই ঢেকীয়াডাল মই ছিঙিম এতিয়া। এই বহুত ঢেকীয়া আছে ইয়াতে, ছিঙিলোঁ আৰু আগলৈ যাওঁ। ঢেকীয়া শাক তুলিম আজি। এয়া আহি আছোঁ আগলৈ। এইজন মানুহ ঢেকীয়া তুলি আছে, চাওকচোন। ইয়াতে বহুত মানুহ আহে ঢেকীয়া তুলিবলৈ। ঢেকীয়াত কি কি পোৱা যায় আপোনালোকে জানেনে? প্ৰটিন, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই, কেলছিয়াম, আইৰণ, ফছফৰাছ আদি পোৱা যায়। নিৰামিষ ভোজীসকলৰ বাবেতো ই বহুত উপকাৰী। বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপেও ঢেকীয়া শাক ব্যৱহাৰ কৰা হয়। আপোনালোকেও মাজে মাজে ঢেকীয়া শাক খাবচোন। এয়া মই পলিথিনটোত ভৰাই ল'লোঁ। এতিয়া ঘৰলৈ যাম। ঢেকীয়া শাক হৈ গ'ল মোৰ। এয়া চাওক, এই মানুহজনে হিচাপ কৰি আছে কিমান ঢেকীয়া পাইছে। মই গাড়ী ষ্টাৰ্ট দিলোঁ আৰু মই এতিয়া গৈ থাকোঁ। আপোনালোকক আগলৈ লগ পাম। আজিলৈ এৰিলোঁ, বাই বাই, থেংক ইউ।